এই ভিডিঅ'টো 2021 চনত যেতিয়া মই বস্তু বাহানি আনিবলৈ গৈছিলোঁ হোষ্টেলৰ পৰা তেতিয়াৰে কৰা, কিন্তু বিশেষ ব্যক্তিগত কাৰণত ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। মোৰ হোষ্টেলৰ নামটো স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাস। মোৰ ৰুমমেট এতিয়ালৈকে শুয়ে উঠা নাই। তাইক বাৰু ডিষ্টাৰ্ব নিদিওঁ, মই লাহেকৈ ওলাই যাওঁ। যদি মই শব্দ কৰোঁ তেন্তে টোপনি ক্ষতি কৰা নিচিনাই হ'ব, কাৰণ এতিয়া বৰ্তমান 5:30 বাজিছে আৰু তাই যিহেতু কালি আহিছে ভাগৰে জুগৰে আছে আৰু সেইবাবে তাইক অকণো ডিষ্টাৰ্ব নিদিয়াকৈ মই ওলাই আহিছোঁ। মোৰ দ্বিতীয়খন ঘৰ স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাস, যাক শ্বৰ্টকৈ SLBCN বুলিও কোৱা হয়। 2টা বছৰত বহুতো স্মৃতি ইয়াত সোমাই আছে। সেই স্মৃতিবোৰ মোৰ মানস পথত সদায় সজীৱ হৈ থাকিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰী নিবাস 9টা আছে, তাৰে এটা ৰিচাৰ্চ স্কলাৰৰ বাবে আছে। আমাৰ বহুতে হয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতি ভালপোৱা নাহৰ নিৰিবিলিছা অথবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী কিতাপখনৰ পৰাই উপজিছিল। বিশেষকৈ নাহৰ নিৰিবিলিছা কিতাপখনৰ চৰিত্ৰবোৰ, কাহিনীবোৰ, ঘটনাবোৰ, সুখ দুখ, হাঁহি কান্দোন, কিৰিলি উচুপনিবোৰ আজিও ক'ৰবাত নহয় ক'ৰবাত ৰিজাই চাওঁ। কিয়নো এই কিতাপখন পঢ়িয়েই মই প্ৰেমত পৰিছিলোঁ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 2 বছৰীয়া শিক্ষা জীৱন সামৰণি মাৰিলোঁ। এই 2 বছৰে জীৱনৰ অন্য এক মাদকতা লাভ কৰিলোঁ। স্নাতকোত্তৰ মহলাৰ ছাত্ৰী হিচাপে মই লাভ কৰিলোঁ বহুত অভিজ্ঞতা। সেই অভিজ্ঞতাবোৰ লিখি থাকিলেও শেষ নহ'ব। এই যে নাহৰবাসী বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। এই যে শাৰী শাৰী নাহৰৰ মাজত আমাৰ কিৰিলিবোৰ, বন্ধু বান্ধৱী নাইবা কোনোবা আপোনজনৰ সন্ধানত সন্ধিয়াৰ চাহকাপ, আড্ডাবোৰ, বিভিন্ন অনুষ্ঠানবোৰ, হোষ্টেলৰ স্মৃতিবোৰ, ভাৰ্চিটিৰ দিনবোৰ প্ৰতিটো দিনেই বিশেষ কৰি তোলোঁ স্মৃতিৰ বাকচটো। মই জাতিকা উঠাইছিলোঁ ন তাই মেমাৰ এই যে নাহৰবাসী বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। এই যে শাৰী শাৰী নাহৰৰ মাজত আমাৰ কিৰিলিবোৰ, বন্ধু বান্ধৱী নাইবা কোনোবা আপোনজনৰ সন্ধানত সন্ধিয়াৰ চাহকাপ, আড্ডাবোৰ, বিভিন্ন অনুষ্ঠানবোৰ, হোষ্টেলৰ স্মৃতিবোৰ, ভাৰ্চিটিৰ দিনবোৰ প্ৰতিটো দিনেই বিশেষ কৰি তোলোঁ স্মৃতিৰ বাকচটোত। দায়িত্ববোধ কি এই বিশ্ববিদ্যালয় শিকালে। হোষ্টেলৰ জীৱন কেনেকুৱা বিশ্ববিদ্যালয় শিকালে। মূল্যবোধৰ শিক্ষা কি এই বিশ্ববিদ্যালয় শিকালে। বন্ধুত্ব কি এই বিশ্ববিদ্যালয় শিকালে। সময়ৰ মূল্য কি এই বিশ্ববিদ্যালয় শিকালে। মুঠতে বহুত শিকালে। বিশ্ববিদ্যালয় শিক্ষাগুৰু, বন্ধু বান্ধৱী, দাদা বাইদেউ, ভাইটি ভণ্টি সকলোলৈকে বহুত ধন্যবাদ। আপোনালোকৰ বাবে আজি বহুত অভিজ্ঞতা লাভ কৰিলোঁ, যাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। বিভিন্ন বিভাগৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী লগ পালোঁ আৰু বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খালোঁ। নাহৰৰ দেশৰ এই মধুৰ স্মৃতিবোৰ মই আজীৱন মোৰ লগত কঢ়িয়াই লৈ ফুৰিম। শেৱালি শেৱালি গোন্ধাইছে ন? শেৱালি কিন্তু এইটো ডিপাৰ্টমেণ্টত নহয়, এইটো ডিপাৰ্টমেণ্টত বহুত ফুল আছে। সেইটো আছে এই চেণ্টাৰটো। এইটো বহুত পুৰণা বিল্ডিং হয় এইটো।
অঁ এইডোখৰত কিবা হেৰিকে আছিলে নহয় এনেই এনেকৈ চালি দিয়া অঁ চালি দিয়াকৈ আছিলে যেতিয়া ইয়াত পঢ়ি থকা হয় তেতিয়ালৈকে একো চিন্তা নাথাকে মানে কি হৈ আছে এতিয়া ঘৰ যাম সঁচাকৈ নাহৰৰ নিৰ্বিলি ছাপ লেখিকাই কৈছে ভাল পোৱাৰ বাবে শব্দ নালাগে আলাপ নালাগে কিছুমান মুহূৰ্তই সকীয়াই থৈ যায় ভাল পোৱাৰ কথা নিশব্দে নীৰৱে কিছুমান ক্ষণে স্বাক্ষৰ কৰে ভাল পোৱাৰ অনুভৱ এইফালে মই প্ৰথম আহিছোঁ গম পোৱা নে মই এইটো ৰাস্তাত নাই মই এইটো ৰাস্তাত ফাৰ্ষ্ট আহিছোঁ দুটা ফালে নাই আহিছোঁ কিন্তু এইফালেদি সোমোৱা নাই মানে এইটো মানে ষ্টুডেণ্টবিলাকৰ হেৰি নাই আমি সোমোৱা নাই সেইফালে বইজ হোষ্টেল আছে ন সেইটো চাইডে ব'লা নলীবানাত আছে হেৰিটোৰ ওচৰতে নলীবানাত আছে মানে পুষ্পলতাৰ কাষত মানে পুষ্পলতাৰ কাষত গছ কিছুমান আছে ডাঙৰ ডাঙৰ হৈ পকি আছে মই কালি লগৰজনীক কৈছোঁ তোৰ পৰা আমাৰ হোষ্টেলৰ পৰা চুব লাগিল মই বাৰু জানা নাই খাবলৈ নাপালোঁ এইবিলাক কি হয় আমি নিজে পাৰি খাম ৰ'বা ফিল্ডত বহি খাবলৈ ভাল টেঙা খাওঁতে মানুহ ধেৰ হ'ব লাগে তেতিয়া শেৱালি ন কৰি আছে মোৰ চৰণা তাত কি তুমি হেৰি কিবা নাম লিখিবা নেকি পাৰিবা কৰা নাম লিখিছে এইটো নহয় জানো হা এইডোখৰ অকণমান নহয় এইটো অকণমান এইটো এনেকৈ কৰিব লাগিব এইটো নিচিনা এইখিনি হেৰি কৰিব লাগিছিলে সেউজীয়া ন ধুনীয়াকৈ জিলিকিলে বেছি ভাল লাগিলে তথাপিও ভাল লাগিছে কষ্টখিনি এফালে যোৱা নাই